আৰু এতিয়া চৌদিশে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি দিনে নিশাই বিহুৰ আখৰাত ব্যস্ত ডেকা গাভৰু তিতাবৰতো উখল মাখল বিহু আখৰাত ১ নং মৰাণ গাঁৱত জেং বিহু আখৰা আৰু তিতাবৰৰ পৰা এই সন্দৰ্ভত চিত্ৰকমল বেজবৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় অতিকৈ চেনেহৰ মুগাৰে মোহৰা তাতোতকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ ৰঙালী বিহুটি নাপাতি কেনেকৈ থাকো এতিয়া তেনে পৰিৱেশ পৰিস্থিতি এতিয়া তিতাবৰ উজনি অসমত আৰু আমি তিতাবৰত উপস্থিত হৈ আছো তিতাবৰ মৰাণ গাঁৱত আমি উপস্থিত হৈ আছো আৰু জেং বিহু কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছে হেঁপাহৰ ৰঙালী বিহু আহি পদূলি পালেহি আৰু এতিয়া যেন গাঁৱৰ জীয়ৰী বোৱাৰী ডেকা গাভৰু সকলোৰে গা হাতখন সকলোৰে গাত তৰণি নোহোৱা এটা অৱস্থা বুলি ক'ব লাগিব এই মুহূৰ্তত হেঁপাহৰ ৰঙালী বিহু অসমীয়া জাতিৰ প্ৰাণৰ প্ৰাণ হেঁপাহৰ ৰঙালী বিহু আহি পদূলি মুখ পালেহি নঙলা মুখত এতিয়া হেঁপাহৰ ৰঙালী বিহু গতিকে সকলোৰে মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু আমি মৰাণ গাঁৱৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিছে জীয়ৰী বোৱাৰী আবাল বৃদ্ধ বনিতা সকলো কোনো বাদ পৰি যোৱা নাই এই মুহূৰ্তত আমি জেং বিহুৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো যে এতিয়া এইদৰে সাজু হৈ পৰিছে তেওঁলোকে জেং বিহুৰ তেওঁলোকে আখৰা কৰিছে যিহেতু ৰঙালীক আদৰিবলৈ এতিয়া এইসকল বৃদ্ধা বা ধৰি জীয়ৰী বোৱাৰী সকলো এই মুহূৰ্তত তেওঁলোকে সাজু হৈ উঠিছে আমি কথা পাতিম যথেষ্ট এটা সুন্দৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাইছো যে বাইদেউ অকণমান কথা পাতিবলৈ সুবিধা হ'ব যে কেনেকুৱা এই মুহূৰ্তত প্ৰস্তুতি কেনেকুৱা হেঁপাহৰ ৰঙালী বিহু আহি পদূলি পালেহি আমি এই হেঁপাহৰ ৰঙালী বিহুটিৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছো আমাৰ মনত এনেকুৱা লাগিছে যেন এই কাহানিকে বিহুটি আহি আমাৰ কাষত পাহি আজি আমি যিদৰে উঠা উদ্দীপনাৰে আজি আমি ইয়াত নাচি আছো ঠিক তেনেদৰে আমি বহাগৰ ৰঙালী বিহুটো আমি তেনেদৰে উদযাপন কৰিম বুলি ভাবিছো নিশ্চিতভাৱে আমি শুভেচ্ছা জনাইছো অভিনন্দন জনাইছো আইতা অকণমান আহিব যে যথেষ্ট উৎসাহ উদ্দীপনা সকলো ডেকা গাভৰু বৃদ্ধ আবাল বৃদ্ধ বনিতা সকলোৱে মুহূৰ্তত বিহুক আদৰা ব্যাপক প্ৰস্তুতি কেনেকুৱা মন কেনেকুৱা আমাৰ মন ভালে আমি বিহু নাচিবলৈ পাই আমি খুব ভাল পাইছো আমি এই মাহতে আমি ৰঙালী বিহু আমি মাৰিবলৈ আমি পাই আমি খুব ভাল পাইছো আমি জেং বিহু আমি এই এটা উদ্দেশ্য হয় আমি ৰাইজক আমি দেখাবলৈ হয় আমি প্ৰয়াস কৰিছে আগৰ বিহু আৰু এতিয়া বিহু কিবা পাৰ্থক্য দেখিছেনে হয় আগৰ বিহু আমাৰ আগৰ বিহু এতিয়া বিহু নহয় আমি ৰাইজক দেখুৱাবলৈকে আমি এই নিমন্ত্ৰণ আমি জনাইছো হয় পুৰণি বিহু জাক যেন ধৰি ৰখাৰ এটা প্ৰয়াস কৰিছে বুলি এইগৰাকী আইতাই ক'ব বিচাৰিছে যে প্ৰাগ নিউজৰ আমি কেমেৰা দেখুৱাইছো যে এগৰাকী বৃদ্ধালৈকে এই মুহূৰ্তত কঁকাল ভাঙিছে সকলোৱে যেন বিহুক আদৰা ৰঙালী বিহুক আদৰা ব্যাপক প্ৰস্তুতি বুলি ক'ব লাগিব আমি কিছু দৃশ্যাংশ দেখুৱাম যথেষ্ট এটা সুন্দৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছো যে যথেষ্ট এটা সুন্দৰ পৰিৱেশ সকলোৰে মাজত উৎসাহ উদ্দীপনা ব্যাপক উখল মাখল পৰিৱেশ আৰু আমি কিছু কথা পাতিম যদিহে সম্ভৱ হয় যিহেতু যথেষ্ট এটা সুন্দৰ পৰিৱেশৰ মাজত এই মুহূৰ্তত আখৰা কৰিছে অকণমান কথা পাতিব পৰা হ'বনে অলপমান কথা পাতিব পৰা হ'ব কেনেকুৱা কিমান আমি বিহু নাচিবলৈ খুব ভাল পাইছো বিহু আহিছে যেতিয়া জেং বিহু আখৰা আমাৰ খুব ভাল লাগে আমি প্ৰত্যেক বছৰে মানে বিহু ভাগ কৰি থাকো আমাৰ ওচৰ চুবুৰীয়া সকলোৱে লগ লাগি আৰু মানে এইবিলাক মানে নাযায় বিহু বুলি ক'লে একেবাৰে মানে গাত তৰণি নাইকিয়া হয় তাঁতশালৰ ব্যস্ততা দূৰ হৈছেনে তাঁতশালৰ ব্যস্ততা বৰ্তমান দূৰ হৈছেগে বিহুৱান অলপ বাকী আছেগে একেবাৰে অলপ বাকী আছে আজৰি বৰ্তমান হোৱাগে নাই হয় আমি শুভেচ্ছা জনাইছো ৰঙালী বিহু এতিয়া এইদৰে আপোনালোকৰ মাজত যেন ৰং আৰু আনন্দ উৎসৱ এতিয়া এইদৰে তেওঁলোকে সদায় অব্যাহত থাকক আমি অভিনন্দন জনাইছো শুভেচ্ছা জনাইছো আৰু প্ৰাগ নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছে যথেষ্ট সুন্দৰ পৰিৱেশ যিহেতু বয়সস্থসকল বৃদ্ধাকে ধৰি সকলো ওলাই আহিছে কেৱল যে নৱপ্ৰজন্মৰ মাজতে যেন এই মুহূৰ্তত বিহু যেন সজীৱ হৈ থকা নাই এই কথাটো তেওঁলোকে প্ৰতিপন্ন কৰিছে দেখুৱাব বিচাৰিছে আৰু পুৰণি যি বিহু জাক জেং বিহু যাক কোৱা হয় জেং বিহু সেই জেং বিহুক তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে ৰাইজৰ মাজলৈ লৈ যোৱা এটা প্ৰয়াস কৰিছে সুন্দৰ প্ৰয়াস তেওঁলোকে সাঙুৰি ৰাখিছে যাতে এই বিহু জাকো যাতে জেং বিহু জাক যাতে হেৰাই নাযায় যেন আধুনিকতাৰ কৰাল কাষত যেন এই জেং বিহু জাক হেৰাই নাযাওক তাক লৈ তেওঁলোকে যথেষ্ট প্ৰয়াস কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছো তিতাবৰ মৰাণ গাঁৱৰ পৰা যে আৰু এনেদৰে এতিয়া ৰাজ্যজুৰি ৰঙালী আদৰাৰ প্ৰস্তুতি চলিছে আৰু ঢোল মাজত মাতত ৰজন জনাইছে চৌদিশ আৰু এয়া আছিল চিত্ৰকমল বেজবৰুৱা তিতাবৰৰ সংবাদদাতাৰ এক প্ৰতিবেদন বাতৰিৰ পুনৰ সময় হ'ল চমু বিৰতিৰ